যেটো এসটি করণৰ কথা সেইটোতো কোনোদিন মানা কৰা নাই আমি BTC যেতিয়া চলাইছিলোঁ সেইটো সময়তে আদিবাসী আৰু ৰাজবংশীসকলক এসটি দিব লাগে বুলি আমি চৰকাৰক অনুৰোধ জনাইছোঁ আৰু অফিচিয়েলি আমি কমিউনিকেট কৰিছোঁ লেটাৰ দিয়া হৈছে হোম মিনিষ্ট্ৰীত আৰু ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীত যে অতি সোনকালে BTC ছয় জনগোষ্ঠীৰ ভিতৰত দুটা জনগোষ্ঠী মেজৰ হল আদিবাসী আৰু ৰাজবংশী তেখেতসকলক অতি সোনকালে এসটিকৰণ কৰিব লাগে বুলি আমি কেতিয়াবাই BTC চৰকাৰ পালৰ পৰা চৰকাৰক আমি অনুৰোধ জনাইছোঁ আজি বিশেষ কিন্তু সঞ্জয় কিষাণে ঘোষণা কৰিছে যে মানে ৰেচন দোকানত যিটো চাহপাত বাধ্যতামূলকভাৱে চৰকাৰৰ পৰা দিয়া হ'ব বুলি অসমৰ এজন MP পাৰ্লিয়ামেণ্টত ৰিচেণ্টলি বক্তব্য ৰাখিছে যে চাহটো আমাৰ নেশ্যনেল বেভাৰেজ ডিক্লেয়াৰ কৰিব লাগে আৰু সেইমতে যদি কৰে তেতিয়াহ'লে অসমৰ যি চাহ প্ৰডাকশ্যন হয় সেইটো বাহিৰতকৈ দেশৰ ভিতৰতে বেছিকৈ ব্যৱহাৰ হ'ব বুলি আমি আশা কৰোঁ। থ্যাংক ইউ